আপোনাৰ নামটো? মোৰ নাম সালমা মুখ। হয়, বিধায়ক মহোদয়ৰ কাৰ্যকালত যিমানখিনি কাম হৈছে এখন গাঁৱত কিনো সন্তুষ্ট হয়নে আপুনি? সন্তুষ্ট কিমানখিনি কাম হৈছে ইয়াতে? বহুত কাম হৈছে, কামৰ কথা ক'ব গ'লে আৰু পাৰ নাই। হয়, বহুত কাম হৈছে। হয়, ক'ব বিচাৰিছে আশাবোৰ পূৰণ হৈ আছে। হয়, হৈ আছে। কেনেকুৱা ধৰণৰ কাম হৈছে ইয়াতে? ইয়াত মানে ৰাস্তা ঘাটৰ পৰা আমাৰতো পকা ৰাস্তাটো গাঁৱে গাঁৱে গোটেই পকা ৰাস্তা তেওঁ বনাই দিছে। আৰু বহুত এই মাইকীবিলাকক আপোনাৰ আঁচনিবিলাক দিছে, অৰুণোদয় আঁচনিবিলাক দিছে, এইবোৰ বহুত দিছে। আৰু বিধৱা বৃদ্ধ এইবিলাক বহুত দিছে, নিজে নিজে আহি পেলাই দিছে। আগন্তুক দিনত তেখেতকে বিধায়ক হিচাপে বিচাৰিবনে আপুনি? নহয়, তাক বিচাৰিছোঁ, তাক খুব ভাল লাগে। আমাৰ মাইকী মানুহেই হওক মতা মানুহেই হওক তাক ভাল পায়, সকলোৱে ভাল পায়। সকলোৱে ভাল পায়। হয়, মাজতে লকডাউন গ'ল, কেনেকুৱা ধৰণৰ সহায় পালে? না, সহায় কৰিছে সি, বহুত সহায় কৰিছে। হয়, তেখেতৰ এনে ব্যক্তিত্ব কেনেকুৱা পালে? না, ভালেই। আমাৰ এটা কথা হ'ল কি, তেওঁৰ ওচৰত গ'লে কোনো পাৰ্মিশ্যন নালাগে, এনেই যাব পাৰোঁ, কোনো ছিকিউৰিটি নাই, আমি নিজে নিজে গৈ পেলাই কথা পাতিব পাৰোঁ। সেইকাৰণে খুব ভাল লাগে, আমাৰ বৰগুলি ৰাইজে তাক ভাল পায়। ঠিক আছে, ধন্যবাদ।